আপোনালোকৰ কাৰণে মই আৰু এটা নিউ ভিডিঅ' আনিছোঁ। সেইটো ভিডিঅ' হ'ল যিসকল মানুহৰ চৰকাৰী বিপিএল ঘৰৰ লিষ্টত নাম আহিছিল আৰু যিহেতু হৈ গৈছে আৰু আপোনাৰ নামটো ভেৰিফাই হৈ গৈছে, এতিয়া কিন্তু আপোনাৰ একাউণ্টত বিপিএল ঘৰৰ পইচাবিলাক সোমাবলৈ আৰম্ভ হৈ গৈছে। আপোনাৰ একাউণ্টত পইচাটো সোমাইছে নে সোমোৱা নাই আপোনালোকে কেনেকৈ চাব আপোনাৰ নিজৰ মোবাইলত, মই আজি এইটো ভিডিঅ'ত আপোনালোকক ফুল প্ৰচেছ দেখুৱাই দিম। যদি আপোনালোকে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। আপোনালোকে ফাৰ্ষ্ট আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পন কৰিব, চাৰ্চ কৰিব IAY, যিটো 1 নম্বৰত আহি যাব F6 F2 ট্ৰানজেকশ্যন চামনে আপোনালোকে ফাৰ্ষ্ট হেডত ক্লিক কৰিব F6 F2 ট্ৰানজেকশ্যন চামাৰি, আপোনালোকে ফাৰ্ষ্ট হেডৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আৰু এটা হোম পেজ আপোনাৰ ওচৰত অন হৈ যাব এনেকুৱাকৈ। আপোনালোকে ইয়াত চাব, ইয়াত অপশ্যন দিয়া আছে, ইয়াত কৈছে হোম। আপোনালোকে এতিয়া ডাইৰেক্ট হোমৰ ওপৰত ক্লিক কৰিব। এইটো কিন্তু অফচাইড অতি সহজ, অতি সোনকালে মোবাইলত আহি যায়। আপোনালোকে ক্লিক কৰিব হোমত। এতিয়া কিন্তু আপোনাৰ এটা হোম পেজ অন হৈ যাব এনেকুৱাকৈ। ইয়াত কিন্তু বহুতো অপশ্যন দিয়া আছে। আপোনালোকে ইয়াত চাব যিটো 5 নম্বৰত দিয়া আছে ষ্টেক হোল্ডাৰ্ছ, আপোনালোকক মই জুম কৰি দেখুৱাই দি আছোঁ। ইয়াত ক্লিক কৰিব, যিটো 1 নম্বৰত আহি যাব IAY PMAY যি নিউজ, আপোনালোকে এতিয়া হেডৰ ওপৰত ক্লিক কৰিব। এতিয়া যিটো আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছে সেইটো দিব লাগিব। যদি আপোনালোকে নাজানে আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো, আপোনাৰ পঞ্চায়ত যে আনিব পাৰে আৰু আপোনালোকে ভালদৰে তেনেকৈ বেৰ কৰিব আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো। মই সেইটো ভিডিঅ' অলৰেডি বনাইছোঁ, মই আপোনাক ভিডিঅ' লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিম। আপোনালোকে সেইটো ভিডিঅ' চাই আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো বেৰ কৰি ল'ব। ইয়াত নম্বৰটো বহাই দিব, দিয়াৰ পিছত ইয়াত ছাবমিট, আপোনালোকে ছাবমিটৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ নাম আপোনাৰ ইয়াত আহি যাব। ইয়াত দেখুৱাব আপোনাৰ নাম আপোনাৰ ছুমিত সকলো ইয়াত আহি যাব। এতিয়া আপোনালোকে আপোনাৰ ঘৰৰ বিপিএল ঘৰৰ পইচাটো আপোনাৰ একাউণ্টত সোমাইছে নে সোমোৱা নাই ইয়াত কিন্তু এনেকৈ শ্ব' কৰিব। আপোনালোকে চাব ইয়াত সকলো শ্ব' কৰিব, আপোনাৰ নাম, আপোনাৰ গাঁৱৰ নাম, আপোনাৰ ব্লকৰ নাম সকলো শ্ব' কৰিব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে আপোনাৰ একাউণ্টত পইচাটো সোমাইছে নে সোমোৱা নাই। বহুতৰে একাউণ্টত কিন্তু বিপিএল ঘৰৰ পইচাটো সোমাই গৈছে, ইয়াত দেখিব কিন্তু সোমাই গৈছে। এতিয়া আপোনালোকে চাই লওক যে আপোনাৰ একাউণ্টত আপোনাৰ ঘৰৰ পইচাটো সোমাইছে নে সোমোৱা নাই, আজিকে চেক কৰি লওক।